হাই গাইজ, তোমালোকৰ খবৰটো কেনেকুৱা? নিশ্চয় ভাল। মোৰ খবৰটো ভাল। তো আজি আপোনালোকৰ বেলেগ ধৰণৰ ব্লগ কৰিম। তো আপোনালোকে ভালকৈ চাই থাকক। তো গাইজ, যেহেতু আমাৰ স্কুলত গৰমৰ বন্ধ দিছে, তো গাইজ আজি আমি ঘৰতে আছো। তো আজি আমি ঘৰতে এটা ব্লগ ভিডিঅ' কৰি আছো। কি কৰো আপোনালোকক দেখাম। তো আজি ইফালে পুৰা ৰ'দ মাৰি আছে। তো কি কৰো এতিয়া আপোনালোকক দেখাম। তো চাই থাকক। তো আমি ইফালে গৈ আছো, চাই থাকক। তো এতিয়া ইয়াত বহিছো আৰু চাৰিওফালে পানী। গানে গানে মোৰ সপোনে নাচে, প্ৰাণে প্ৰাণে মৰমে উমলে। গানে গানে মোৰ সপোনে নাচে, প্ৰাণে প্ৰাণে মৰমে উমলে। দেখিবলে খুৱনি খলাব মা ওচৰৰ পৰা, মৰম দিছো বুজাই লৈ একো নকবি, ভিতৰিনো ঘূৰে ধৰা। তই আকৌ ললি কামে কাজে গুলি, বুকুতেনো ললি ঠাই। মম লগাই পগলা নকৰিবি, ভোলা ভাই মোলা পাই মোক। গৰম ঠাণ্ডা খাই আছো। এই যে মেংগো জুস খাই আছো। 10 रुपये। পুৰা গৰম লাগি আছে, সেইকাৰণে খাই আছো। ঠাণ্ডা পুৰা জুস। বাই বাই, থাকক, চাই লওক।